Hello dear student Tomlokaji Akasmic Bhaktitat Kilkeloaha. নমস্কাৰ মাননীয় বিচাৰক মণ্ডলী আৰু মোৰ দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকল, মই পিটি আজি আকস্মিক বক্তৃতাত ভাগ ল'বলৈ ওলাইছোঁ। মোৰ ভাগ্যত পৰিছে ফুল, যাৰ ইংৰাজী নাম ফ্লাৱাৰ। ফুল প্ৰকৃতিৰ আটাইতকৈ সুন্দৰ সৃষ্টি। ফুল আমাৰ সকলোৰে প্ৰিয়। ফুল অবিহনে এখন সুন্দৰ পৃথিৱী আমি কল্পনা কৰিব নোৱাৰোঁ। এইখন পৃথিৱীত অগণন ফুল আছে। ফুল বিভিন্ন প্ৰকৃতিৰ আছে, যেনে কিছুমান গন্ধ থকা ফুল আৰু কিছুমান গন্ধ নথকা। গন্ধ থকা ফুল যেনে গোলাপ, হাচনাহানা, কপৌ, নাৰ্জী ফুল, শেৱালি ফুল, কদম, পাৰিজাত, বেলি ফুল আদি। আনহাতে গন্ধ নথকা ফুল যেনে জবা, পদুম, ভেটফুল, অপৰাজিতা, কৃষ্ণচূড়া, নয়নতৰা, সূৰ্যমুখী, ধুতুৰা আদি। ভিন ভিন ঋতুত ফুলা ৰঙা, নীলা, হালধীয়া আদি নানা ৰঙৰ ফুলবোৰ সঁচাকৈ আমাক মোহিত কৰে। কিছুমান ফুল বছৰৰ 12 মাহে ফুলে, যেনে জবা, গোলাপ, নয়নতৰা, চম্পা, সন্ধ্যা মালতী আদি। গৰমৰ দিনত ফুলা ফুল জিনিয়া, পৰ্তুলাকা, মুচন্দা, ভেটফুল, হাচনাহানা, খৰিকাজাই, কৰবী ফুল, বগলা আদি। শীতকালত ফুলা ফুল যেনে নাৰ্জী ফুল, ষ্টাৰ, চন্দ্ৰমালিকা, ঢালিয়া, পিটুনিয়া আদি। আমি মানুহবোৰে যেনেদৰে ফুলৰ প্ৰতি আকৰ্ষিত, তেনেদৰে আন বহুতো জীৱ যেনে পখিলা, ভমৰা, মৌমাখি, আন বহুতো পতংগ ফুলত বহে। মৌমাখিয়ে ফুলৰ ৰস পান কৰি মৌ তৈয়াৰ কৰে, যিটো আমাৰ বাবে অতি উপকাৰী। বিভিন্ন ধৰণৰ উৎসৱত, পূজাত আমি ফুল ব্যৱহাৰ কৰোঁ। আমি ব্যৱহাৰ কৰা সাজ পোছাক, ঘৰৰ দুৱাৰ, বেৰ, মজিয়াত আদি ফুলৰ নক্সা তৈয়াৰ কৰি সৌন্দৰ্য বৃদ্ধি কৰা হয়। ফুলক কেন্দ্ৰ কৰি নাৰ্চাৰী, ফুলৰ দোকান আদি বিভিন্ন জীৱিকাৰ সৃষ্টি হৈছে। অৰ্থাৎ ফুল পৃথিৱীৰ এটা বিশেষ অংশ আৰু আমাৰ সকলোৰে বাবে গৌৰৱ। Thank you. God bless you all.